Hello guys, welcome to my channel Knowledge Assamese. আজি মই ক'ব ওলাইছো 8D মিউজিক টেকনলজি বিষয়ে। মানে আপোনালোকে আজিকালি ইউটিউবত বহুতে আপোনালোকে দেখা পায় যে অমুক গানটো 8D মিউজিকত কনভাৰ্ট কৰিছে বা অমুক যিকোনো গান আজিকালি 8D মিউজিক টেকনলজিত কনভাৰ্ট কৰি দিয়া হয়। কিন্তু কেনেকৈ কৰে? অতি সহজ উপায়েৰে আপোনালোকে কৰিব পাৰিব যিকোনো এটা নৰ্মেল গান 8D মিউজিক টেকনলজিলৈ আপোনালোকে কনভাৰ্ট কৰিব পাৰিব আপোনাৰ লগত থকা এন্ড্ৰইড মোবাইলৰ জৰিয়তে। অতি সহজ উপায় কেনেকৈ কৰিব কনভাৰ্ট, গতিকে সেই বিষয়ে মই আজি আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহক আজি চাওঁ কেনেকৈ এটা নৰ্মেল গান 8D টেকনলজি মিউজিকলৈ কনভাৰ্ট কৰিব পাৰি অতি সহজ উপায়েৰে আপোনাৰ লগত থকা এন্ড্ৰইড মোবাইলৰ জৰিয়তে। হেল্ল' গাইজ, আজি মই আপোনালোকক ক'ম 8D মিউজিক নিজৰ এণ্ড্ৰইড মোবাইলত কেনেকৈ বনাব। 8D মিউজিক বনাবৰ কাৰণে আপোনাক লাগিব কাইনমাষ্টাৰ এপ, কাইনমাষ্টাৰ প্ৰ' এপটো লাগিব। এই কাইনমাষ্টাৰ প্ৰ' এপটো ডাউনলোড কেনেকৈ কৰিব তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই কাইনমাষ্টাৰ প্ৰ' কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটো গম পাব আৰু সেনেকৈ আপুনি ডাউনলোড কৰি লওক কাইনমাষ্টাৰ প্ৰ'। তাৰপিছত আপোনালোকে যাব লাগিব কাইনমাষ্টাৰ প্ৰ' এপছত। আপোনাৰ কাইনমাষ্টাৰ প্ৰ' অন হৈ আছে। এতিয়া আপোনালোকে এই মাজত থকা এই প্লাছ চিনত এবাৰ ক্লিক কৰি দিয়ক আৰু আহি গ'ল আপোনাৰ কাইনমাষ্টাৰ প্ৰ' অন হৈ গ'ল। এতিয়া আপোনাৰ 8D মিউজিক বনাবৰ কাৰণে আপোনাৰ প্ৰথমতে মিউজিক ছিলেক্ট কৰিলে ডাইৰেক্ট নহ'ব, কাৰণ আপুনি আগত মিডিয়া ছিলেক্ট কৰি ল'ব লাগিব। মিডিয়া আপুনি বেলেগ কৰিব নালাগে, আপোনালোকে বেকগ্ৰাউণ্ডত যায় যিকোনো এখন বেকগ্ৰাউণ্ড ছিলেক্ট কৰি লওক আৰু তাৰপিছত এই বেকগ্ৰাউণ্ডটো আপোনালোকে বেছি কৰিব নালাগে, আপোনালোকে 15 ছেকেণ্ড কৰি লওক। এই আপোনাৰ বেকগ্ৰাউণ্ডটো মই 15 ছেকেণ্ড কৰি দেখালোঁ। এতিয়া আপোনালোকে যোনটো গান আপোনালোকে 8D আপোনালোকে কনভাৰ্ট কৰিব বিচাৰে সেই গানটো এই অডিঅ'ত যাই পেলাই আপোনালোকে ছিলেক্ট কৰি লওক। এই মই এটা গান আপোনাৰ ছিলেক্ট কৰি ল'লোঁ। ইয়াৰ পিছত আপোনালোকে গানটোত এবাৰ ক্লিক কৰক আৰু এই যে আপোনাৰ 3টা ডট আছে ইয়াতে গৈ এই ডুপ্লিকেট ক্লিক কৰি দিয়ক। আপোনালোকে দেখা পাই গ'ল এই ছেইম গানটোৰে আপোনাৰ দুটা পাৰ্ট আহি গ'ল, একে পাৰ্ট। এতিয়া আপোনালোকে এই 15 ছেকেণ্ডত গৈ গানটো আপোনালোকে ইয়াতে ট্ৰিম কৰি দিয়ক, মানে কাটি দিয়ক। এই ইয়াত আপোনালোকে ট্ৰিম আছে, এই ট্ৰিমত যাওক আৰু ট্ৰিমত গৈ গানটো ইয়াতে কাটি দিয়ক। এতিয়া আপোনাৰ গানটো কাটা হৈ গ'ল। এতিয়া আপোনাৰ দুটা গান ছিলেক্ট হৈ গ'ল, মানে এটা গানকে ডাবল ছিলেক্ট হৈ গ'ল। আপোনালোকে 8D মিউজিক বনাব হ'লে এনেকৈ আপুনি এটা গানকে দুবাৰ ছিলেক্ট কৰি ল'ব লাগিব। নহ'লে আপোনাৰ 8D মিউজিক কনভাৰ্ট কেতিয়াও নহয় বা 8D মিউজিক আপোনালোকে বনাব নোৱাৰিব। এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনাক দেখাই আছোঁ। আপোনালোকে এই গানত ক্লিক কৰক আৰু এই ভলিউমৰ চিম্বলত যাওক। এই ভলিউমৰ চিম্বলত গৈ আপোনালোকে দেখা পাইছে ইয়াতে কম্প্ৰেছৰ, মানে কম্প্ৰেছৰ বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিয়ক আৰু এই আপোনাৰ এই লেফ্টত থকা এই বস্তুটো আপোনালোকে ৰাইটত লৈ আনক আৰু অ'কে কৰি দিয়ক।
এইবাৰ সেম আপোনালোকে 2 নম্বৰত যাওক, ভলিউমত যাওক, কম্প্ৰেছৰটো অন কৰক আৰু এই দুটা বস্তু আপোনালোকে এইবাৰ লেফটত লৈ আনক। হৈ গ'ল। এইবাৰ আপোনালোকে কি কৰিব লাগিব, গানটোৰ 5 ছেকেণ্ড পাছত এই আপোনাৰ ৰেড আছে যে ইয়াতে আপুনি ক্লিক কৰি দিয়ক, এইটো আপোনাৰ ব্লু হৈ গ'ল। এনেকৈ কৰি আপুনি 5 ছেকেণ্ড কৰি এই ৰেডটো আপুনি ব্লু কৰি লওক। কিন্তু পুৰা আপোনালোকে একুৰেট হ'ব লাগিব। অলপমান যদি ইফাল সিফাল হয় তেনেহ'লে কিন্তু নহ'ব। এয়া মই 10 কৰিলোঁ। যিহেতু মোৰ গানটো মই 15 ছেকেণ্ড কৰা আছে, গতিকে 15টো মোৰ নিজে নিজে হৈ যাব। আৰু এটা কথা, এইখিনি চোৱাৰ আগত আপোনালোকে হেডফোন ব্যৱহাৰ কৰি লওক, নহ'লে 8Dৰ আপোনালোকে মানে মিউজিকটো আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যদি আপোনালোকে হেডফোন ইউজ কৰা নাই। হেডফোনটো পিন্ধি লওক আৰু এতিয়া চাওক কি কৰিম। এতিয়া আপোনালোকে প্ৰথম যোনটো গান লৈছে তাতে ক্লিক কৰক আৰু এই আপুনি ইয়াত দেখা পাইছে ভলিউম এনক্লেভ, এই তিনিটাৰ একেবাৰে লাষ্টৰটোত ক্লিক কৰক। ইয়াত আপুনি দেখা পাইছে 100 কৰা আছে। এইটো আপোনালোকে ফাৰ্ষ্টতে অ'কে কৰি লওক আৰু তাৰপিছত এই 5 ছেকেণ্ডত যাওক আৰু এইবাৰ পুনৰ ভলিউম এনক্লেভত যাওক আৰু এইবাৰ এই আপোনাৰ ইয়াতে প্লাছ দিয়া আছে, ইয়াতে এবাৰ ক্লিক কৰি দিয়ক আৰু এইটো আপুনি 200 কৰি লওক। তাৰপিছত পুনৰ এনেকৈ ইয়াত যাওক, এবাৰ 10 ছেকেণ্ডত গৈ পুনৰ ভলিউম এনক্লেভত যাওক। এইবাৰ আপুনি এইটো 0 কৰি দিয়ক। পুনৰ 15ত গৈ এইটো আপুনি 200 কৰি দিয়ক। তেনেকৈ এই 2 নম্বৰ গানটোত আপোনালোকে ইয়াৰ উল্টা কৰক। মানে যদি প্ৰথমতে আপোনালোকে ইয়াতে 5 ছেকেণ্ডত আপোনালোকে যদি প্ৰথম গানটোত 200 দিছে, তেনেহ'লে ইয়াতে আপুনি দিয়ক 0, অ'কে কৰক। তাৰপিছত 10ত যায় আপোনালোকে কৰক, $200, অ'কে কৰক। এইবাৰ কৰক 0, বাছ হৈ গ'ল। এইবাৰ মই গানটো প্লে কৰি দিছোঁ, আপোনালোকে শুনক 8D মিউজিক ইন এণ্ড্ৰইড মোবাইল। এনেকৈ আপোনালোকে যিকোনো গান 8D টেকন'লজি মিউজিকত কনভাৰ্ট কৰিব পাৰিব, যিকোনো নৰ্মেল গান অতি সহজ পদ্ধতিত এণ্ড্ৰইড মোবাইলত। কেৱল লাগিব আপোনাক এটা কাইনমাষ্টাৰ ছফ্টৱেৰ বা কাইনমাষ্টাৰ এপছ, কাইনমাষ্টাৰ প্ৰ', যোনটো কেনেকৈ ডাউনলোড কৰে তাৰ বিষয়ে মই ভিডিঅ' এটা বনোৱা আছে। সেই ভিডিঅ'টো মই লিংক আপোনালোকক দি দিম। আপোনাক গৈ কেনেকৈ ডাউনলোড কৰিব পাৰি কাইনমাষ্টাৰ প্ৰ' আপোনালোকে চাই লওক আৰু তাৰপিছত কাইনমাষ্টাৰ প্ৰ' জৰিয়তে যিকোনো গান 8D লৈ আপোনালোকে কনভাৰ্ট কৰি দিয়ক অতি সহজ পদ্ধতিত। তো এই আছিল আজি আমাৰ ভিডিঅ'টো। যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যাতে চেনেলটো গ্ৰ'থ কৰিব পাৰোঁ আৰু বহুত ধুনীয়া ধুনীয়া টেকন'লজি হওক, নলেজৰ ওপৰত আপোনালোকক ভিডিঅ' মই আগবঢ়াই যাব পাৰোঁ। আৰু শেষত এইটো আপোনাৰ ইয়াতে শ্বেয়াৰ বটন আছে, ইয়াতে ক্লিক কৰি দিয়ক আৰু HD 720ত আপোনালোকে বস্তুটো এক্সপোৰ্ট কৰি দিয়ক। আপোনালোকৰ গানটো ছেভ হৈ গ'ল
আৰু এনজয় কৰক 8D মিউজিক টেকন'লজি ইন এণ্ড্ৰইড মোবাইল। থেংক ইউ।